हेलो মই আপোনালোকৰ 10 মিনিট স্বাগতম জনাইছো আপোনালোকক মোৰ আনতে বিদ্যালয় মাঘৰ মৰম আৰু ভোগালীৰ ভোগ সকলো অসমবাসী ৰাইজলৈ মাঘ বিহুৰ মোৰ হিয়া ভৰা উলক জনালো হেল্ল মাঘৰ 1 আৰু 2 তাৰিখে মাঘ বিহু উপলক্ষে আমাৰ গাঁৱত দুজনীয়া খেল পাতা হয় জেঙৰবুৰী প্ৰগতিশীল যুৱ সংঘ সজন্যত আজি প্ৰথমটো দিন 1 মাঘ মানে সকলোৱে খেলিব পাৰে লৰা ছোৱালী ডেকা বুঢ়া সকলোৱে খেলিব পাৰে ছোৱালী বুৱাৰী গতিকে কি খেল হয় আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম আজিতো মাঘ বিহুৰ 1 তাৰিখ ন গতিকে আপোনালোকক চাহ অলপ খুৱাব লাগিব বেয়া নাপাব দেই অলপ চাহ খাই লওক এতিয়া চাহ খাই ভিডিঅ'টো উপভোগ কৰক তেন্তে বলক ছোৱালী আৰু বুৱাৰীৰ ফুটবল খেল আমার জেঙৰবুৰী প্ৰাথমিক বিদ্যালয় প্ৰাক্তন শিক্ষাগুৰু শ্ৰদ্ধাৰ ছাৰদেৱ আছে ছাৰদেৱে আপোনালোকক হেৰি ভাঙিব যেন পাইছে এজনে হাতে ধৰি দিলে ঠিক আছে এইটো খেল চলি আছে তাৰ ভৰিত লাগিলে ভৰিয়ে মাৰিছে বলটো মাৰিব পৰা নাই ডাঙৰ কৰি দিব পাৰিলে ভাল আছিলে জলটো সৰু আছে অহা বছৰৰ পৰা বহুত ডাঙৰ হ'ব যিহেতু ভৰিত নালাগে গৈ আছে ছোৱালীবিলাকৰ মানে জলটো গৈ আছে তীব্ৰগতিৰে ইতিমধ্যে দয়াময়া খেল চলি আছে আহক ৰাইজ আহক ফুটবল খেল আকৰ্ষণীয় বাহিৰৰ পৰা চাই আছে আমাৰ ফিল্ড প্ৰায় আধা সংখ্যক ভৰ্তি হৈ গৈছে আৰু অলপ বাকী আছে নিশ্চয় এইখিনিও সম্পূৰ্ণ হৈ যাব খেল খুব ভালেই হৈছে ফুটবল
ইতিমধ্যে ছোৱালীবিলাকৰ পাইছে তেনেকে অনুশীলন কৰি খেলখন ৰেডি হয় খেল পাই দিয়া যেনেকে আন খেলত তেনেকে তেনেকে অনুষ্ঠিত কৰক খেলখন দিয়া হৈছে এই বৰি এটা খাম কেইটা হৈছে এইবাৰ সমান হ'ব টিমৰ প্লেয়াৰে দিছে গ'ল এইবাৰ ছোৱালী বল দিব যে গ'ল হয় ছোৱালী নিয়া হ'ব বোৱাৰী বেলেগ বেলেগে মাৰি থাকক আৰু যাৰ শক্তি আছে গ'ল ছোৱালী খালে ধৰিব পাৰিব লাগিব ফুটবল খেলখনত বোৱাৰীসকলে জিকিলে সঁচাকৈ বোৱাৰীসকলৰ চেলুট হেল্ল' আৰু কি খেল হয় আপোনালোকক চব দেখাই থাকিম হেল্ল' ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে জয় আসাম লাভ ইউ অল